हेलो एवरीवन तो আজি হৈছে वर्कशॉपर डे 9 আৰু এয়া মই গেটটো খুলি বাহিৰলৈ গলো আকৌ ভিতৰলৈ আহিলো মানে ক্লিপটো লবৰ বাবে আৰু এইবিলাকটো চলিয়ে থাকে এয়া মাৰ মই ধুনিয়াকৈ উলালো আৰু মই মানে গাড়ীত টোপনি চাকছুন মানে ইয়াৰ আগত মই আকৌ প্ৰেক্টিস কৰি আহিছো তো গাড়ীত মানে অকনমান টোপনি লাগি গৈছিলে বাৰু এয়া মই আহি পালো মানে মাৰ মই আহি পালো আৰু গাড়ীখনে মানে অকনমান আগতে নমাই দিলে তো আকৌ আমি খোজকাঢ়ি আহিব লগা হ'ল আৰু ইফালে অংকিতাৰ লাজ চাকছুন মানে স্যাৰ আৰু মেমৰাজি আহি পাওতে অকনমান দেৰি হৈ গ'ল তো আমাৰ সৰু গ্ৰুপটো মানে যেটো সৰু গ্ৰুপ আছিল হিহতে এনে অকনমান ৰিহাৰ্সাল কৰি আছিল আৰু ইফালে আমাৰ ঈশা বাইদেৱে এন্ট্ৰি কৰিলে বাৰু যি কি নহওক তাৰ পাছত আমিও ৰিহাৰ্সাল কৰাত লাগি গলো আৰু যেহেতু আমি সৰু গ্ৰুপটোৰ লগতো ডান্স কৰি দিব লাগে তো তেনেকেও কৰিলো আৰু আমাৰ যিখিনি আছিল সেইখিনিও কৰিলো আৰু তাৰ পাছতে স্যাৰে আমাক বিহুৰ ওপৰত কিছুমান কোৱেশ্চনছ আনসাৰ্স দিলে আৰু কিছুমান কথাও ক'লে বিহুৰ ওপৰত বাৰু আজিৰ বাবে আমাৰ ৰিহাৰ্সাল শেষ হ'ল আৰু এতিয়া আমি যাবলৈ ওলালো ঘৰলৈ তেন্তে আজিলৈ আহিছো চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নেপাহৰিব বাই